হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। দেশী হোম কিটচেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কলডিলৰ ভাজি। আৰু আজি কলডিলৰ ভাজিটো মই কণীৰে বনাম। কলডিলখিনি মই প্ৰথমতে বাছি লৈ ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত কলডিলখিনি মই অকণমান পানী দি ধুনীয়াকৈ সিজাই লৈছোঁ জুইত। তাৰপিছত এয়া শিলপাতাত মই কলডিলখিনি ধুনীয়াকৈ পিচি ল'ম। আৰু কলডিলখিনি পিছা হোৱাৰ পিছত সেইখিনি মই কণী এটা দি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু পেষ্টখিনি হোৱাৰ পিছত মই চৌকাত কেৰাহী বহাই দিছোঁ আৰু কেৰাহীৰ ওপৰত অলপ সৰহ কৰি তেল দিছোঁ। আৰু ইয়াতে মই পিঁয়াজ কুচি, কেঁচা জ্বলা আৰু হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, অকণমান জ্বালা গুড়ি, যি মছলাৰ প্ৰয়োজন হয় গোটেইখিনি মই দি ধুনীয়াকৈ লৰাই লৈ ইয়াতে মই কলডিলৰ পেষ্টখিনি ঢালি দিছোঁ। এয়া চাওক, কলডিলখিনি দিয়াৰ পিছত মই অকণমান পানী দি ঢাকনি এখনেৰে ঢাকি অলপ সময়ৰ কাৰণে থৈ দিম। এয়া মোৰ কলডিলখিনি প্ৰায় হৈ আহিছে আৰু অকণমান ঢাকনি দিয়াৰ পিছত এয়া কলডিলখিনি হৈ গ'ল ৰেডি। এয়া মোৰ প্ৰস্তুত